নমস্কাৰ বন্ধুসকল, আজি আমি আলোচনা কৰিম নতুনকৈ মুকলি হোৱা ভাৰতীয় ডাক বিভাগত ৩৮,৯২৬টা পদত অনলাইনত বিষয়ে। আহকচোন আমি কেনেকৈ কৰিব পাৰোঁ শিকি লওঁ। পোনপ্ৰথমে সকলোকে স্বাগতম জনাইছোঁ। শিকি লওঁ আহক ভাৰতীয় ডাক বিভাগত নতুনকৈ মুকলি হোৱা পদকেইটাত কেনেকৈ আবেদন কৰিব পাৰি। A to Z সম্পূৰ্ণ প্ৰচেছ দিয়া হৈছে, আপোনালোকে সম্পূৰ্ণকৈ স্কিপ নকৰা ভিডিঅ'টো চাই যাওক। এই গোটেইকেইখন ৰাজ্যতে ডাক বিভাগৰ চাকৰি মুকলি হৈছে। মই ৱেবছাইটত গৈ আসামটো চিলেকশ্যন কৰি লৈছোঁ, যিহেতু মই অসমৰ, গতিকে আসাম অপশ্যনটো চিলেকশ্যন কৰি লৈছোঁ। তাৰপিছত এই ডিষ্ট্ৰিক্ট এখন চিলেকশ্যন কৰিব, অসমৰ কোনকেইখন ডিষ্ট্ৰিক্টত। মই চিলেকশ্যন কৰিছোঁ নগাঁও, যিহেতু মই নগাঁৱৰ জিলা ল'ৰা হয়। আপোনালোকে কোন ডিষ্ট্ৰিক্টৰ হয় সেইটো আপোনালোকে বিবেচনা কৰিব। ইয়াত লিখা আছে নটিফিকেশ্যনবিলাক চাই ল'ব, কিমান তাৰিখৰ পৰা কিমান তাৰিখলৈ আছে সকলোবোৰ চাই চিন্তি লওক। ইয়াত A to Z প্ৰচেছ দিয়া হৈছে, আপোনালোকে চাই যাব। চাই লৈ আপোনালোকে চাওক, এইবিলাকত লিখিছে নগাঁও কোন কোন চেণ্টাৰত কোন কোন অফিচত পষ্ট মুকলি হৈছে। এতিয়া আহিছোঁ ৰেজিষ্ট্ৰেশ্যনৰ এইবিলাকত আপোনাৰ ৰুলছবিলাক পঢ়ি ল'ব। ইয়াত পোনপ্ৰথমে আপোনালোকে এটা ইউনিক মোবাইল নম্বৰ লাগিব। ইউনিক মোবাইল নম্বৰটোৰ এটা OTP যাব। সেই OTPটো ইয়াত মই মোবাইল নম্বৰটো টাইপ কৰি লৈছোঁ। ঠিক আপোনালোকে তেনেকৈ মোবাইল নম্বৰটো ইউনিক মোবাইল নম্বৰটো দি টাইপ কৰিব। তাৰপিছত আপোনাৰ মোবাইল নম্বৰত এটা OTP যাব। OTPটো আপুনি ইয়াত টাইপ কৰি ছাবমিট OTPত ক্লিক কৰক। তাৰপিছতে প্ৰয়োজন হ'ব এটা ইউনিক ইমেইল ID। ইমেইল IDটোৰ এটা ঠিক তেনেকৈ OTP যাব। সেই OTPটো ইয়াত ছাবমিটেড কৰিব লাগিব। মই মোবাইল নম্বৰত অহা OTPটো মই ছাবমিটেড কৰি লৈছোঁ। টাইপ কৰি ছাবমিট OTPত ক্লিক কৰিছোঁ। তাৰপিছত আহিলে নেক্সট ইমেইল IDত। ইমেইল IDটো ঠিক তেনেকৈ এটা OTP যাব। সেই OTPটো আপোনালোকে এনেকৈ প্ৰচেছটো কৰিব লাগিব। মোৰ ইমেইল IDত এটা OTP আহিছে। OTPটো মই চেক কৰি মই ছাবমিট কৰিলোঁ। চাই যাওক, A to Z কৰা হৈছে। আপোনালোকে সম্পূৰ্ণ প্ৰচেছটো চাই যাওক। এতিয়া আহিছে OTPটো। তাৰপৰা নেক্সটত আছে আপোনাৰ নামটো, যিটো মেট্ৰিক পাছ চাৰ্টিফিকেট যিদৰে আছে নামটো ঠিক তেনেকৈ আপুনি ফিল আপ কৰিব লাগিব। মই ফিল আপ কৰি গৈ আছোঁ, আপোনালোকে চাই যাওক। ঠিক তেনেকৈ আপোনালোকে এনেকৈ ফিল আপ কৰিব A to Z। ঘৰতে আপুনি বহি মোবাইলতে এপ্লাই কৰিব পাৰিব। নেক্সটত আছে ফাদাৰ্ছ নেম, মাদাৰ্ছ নেম এজ পাৰ 10th ক্লাছ চাৰ্টিফিকেট, মানে আপুনি আপোনাৰ দেউতাৰ নাম বা মা নামত দিব পাৰিব। কিন্তু মনত ৰাখিব, ক্লাছ 10th চাৰ্টিফিকেটত যিটোৰ পৰিচয় আছে সেইটোকে দিব। তাৰপিছত ডেট অফ বাৰ্থ মই ফিল আপ কৰি লৈছোঁ। জেণ্ডাৰ, আপুনি কোন হয়, পুৰুষ নে মহিলা, আপুনি সেইটো চিলেকশ্যন কৰিব। তাৰপিছত কমিউনিটি আৰু ষ্টেট, আপোনাৰ ক'ৰ পৰা পাছ কৰিছে। অসম ৰাজ্য ন, আমি বৰ্তমান অসম ৰাজ্য হয়। আৰু এইটো যিটো লিখা আছে কেপচা কোড বুলি কয়, এইটো কেপচা কোডটো আপুনি যেনেদৰে লিখা আছে সেইটো ফিল আপ কৰি ছাবমিট বটনত ক্লিক কৰিব। ছাবমিট কৰাৰ পিছত নতুন পেজ অ'পেন হৈ গৈছে, সেইটো আপুনি চেক কৰক। তলত স্ক্ৰল ডাউন কৰিব। তাৰপিছত আহক, ইয়াত বাকীখিনি ফিল আপ কৰিব লাগিব। প্লিজ কণ্টিনিউ ফিলিং ইয়ৰ ডিটেইলছ বিল'। আপোনাৰ আধাৰ কাৰ্ডৰ নাম্বাৰটো দিয়ক। আধাৰ কাৰ্ডৰ নম্বৰটো শুদ্ধকৈ ফিল আপ কৰিব। নেক্সটত আপুনি কোনটোৰ হয়, এবিলিটি নে ডিজেবিলিটি হয়, সেইটো আপুনি ফিল আপ কৰক। ৱাইডাৰ এমপ্লয়ড আপুনি চাকৰিয়াল হয় নে নহয় সেইবিলাক ফিল আপ কৰক। তাৰপিছত লেংগুৱেজ, আপুনি কি লেংগুৱেজ জানে সেইটো বিষয়ে আপুনি ফিল আপ কৰি দিয়ক, টিক মাৰ্ক বহাই। তাৰপিছত মই ফটো আপলোড কৰিলোঁ, ছিগনেচাৰ আপলোড কৰিলোঁ। এইখিনি চব হৈ গৈছে। ক'ৰবাত মিষ্টেক হৈ আছে নেকি আকৌ চাই ল'ব। তাৰপিছত সকলো
ফিল আপ পিছত সাবমিটত ক্লিক কৰিব নহলে আপুনি প্ৰিভিউ কৰিবলৈ চাই ল'ব পাৰে প্ৰিভিউ কৰাৰ পিছত আপোনাৰ যিমানখিনি ফিল আপ কৰিছে সেইখিনি ওলাই যাব ওকে ওকে কৰাৰ পিছত সাবমিট এইটো মোৰ ৰেজিষ্ট্ৰেচন প্ৰক্ৰিয়া সম্পূৰ্ণ হৈ গ'ল ক'বাত ভুল হৈছে নেকি চাই লওক যদি হোৱা নাই তাৰপিছত নেক্সট অপশ্যনত ক্লিক কৰিব এইখন আপুনি প্ৰিণ্ট আউট কৰি ৰাখিব পাৰিব তাৰপিছত যিটো ৰেজিষ্ট্ৰেচন নম্বৰ আছে সেইটো কপি কৰি এপ্লাই ক্ষেত্ৰত আহিব সাবমিট কৰক তাৰপিছত ভেৰিফিকেশ্যন ডিটেইলছ আপোনাৰ মোবাইলৰ OTP যাব OTPটো ফিল কৰক OTPটো আহিছে মই OTPটো ফিল আপ কৰিছোঁ তাৰপিছত যিটো কেপচাৰ কোড দিয়া আছে XHUZS সেইটো খালি ঘৰ বক্সত ফিল আপ কৰি নেক্সট অপশ্যনত ক্লিক কৰক নেক্সট হৈ গ'ল তাৰপিছত এইখিনি বৰ্তমান আগতে ৰেজিষ্ট্ৰেচন হৈছে বৰ্তমান এতিয়া ফিল আপ কৰিবলৈ এড্ৰেছ ডিটেইলছ আপোনাৰ সম্পূৰ্ণ এড্ৰেছবিলাক ফিল আপ কৰি যাওক আপোনাৰ যি এড্ৰেছ হয় ঠিকনা হয় মোৰ এড্ৰেছখিনি মই ফিল আপ কৰি গৈ আছোঁ মই যেনেদৰে কৰিছোঁ আপোনালোকে তেনেকৈ কৰক এইটো কমিউনিকেশ্যন এড্ৰেছ সেইটো যদি পাৰ্মানেণ্ট এড্ৰেছৰ লগত যদি সম্পূৰ্ণ একে হয় তেন্তে যেটো সেম এজ কমিউনিকেশ্যন এড্ৰেছ অপশ্যনৰ যেটো বক্স আছে সেইটো ক্লিক কৰিব আপোনাৰ কমিউনিকেশ্যন এড্ৰেছ আৰু পাৰ্মানেণ্ট এড্ৰেছ সেম হলে আপুনি যেটো সেম এজ কমিউনিকেশ্যন এড্ৰেছ বক্সটো আছে সেইটো আপুনি টিক মাৰ্ক চিন বহাই দিব মোৰ সম্পূৰ্ণ এড্ৰেছটো লিখি হৈছে মই তথাপি এবাৰ চেক কৰি লৈছোঁ ক'বাত খতি নাটিকে চাই লোৱাটো ভাল ক'বাত মিষ্টেক হৈ দিব পাৰে ঠিক তেনেকৈ আপোনালোকে এবাৰ ফিল আপ কৰাৰ পিছত ফৰ্মটো খতি নাটিকৈ চাই ল'ব নেক্সট আছে কোৱালিফিকেশ্যন ডিটেইলছলৈ কোৱালিফিকেশ্যন ডিটেইলছত আপুনি ভালকৈ চাই ল'ব আপুনি কোনটো অসম ৰাজ্যৰ কোনটো বৰ্ডৰ বা আপুনি শিক্ষাগত অৰ্হতা লাভ কৰিছে সেইটো আপুনি চাই ল'ব মই যেটো বোর্ড সেকেন্ডারি এডুকেশন আসাম HSLC 60-100 মার্কস প্যাটার্ন 8 ml মই যেহেতু অসমীয়া মাধ্যমৰ ষ্টুডেন্ট সেইকাৰণে মই কেটো সিলেকশন কৰি লৈছো তাৰ পিছত আহিব মই মাৰ্কসখিনি মই অবটেইন কৰিব লাগিব যেটো ফিল আপ কৰিব লাগিব ইয়াত A to Z মই গোটেইকেইটা সাবজেক্টৰ মাৰ্কস ফিল আপ কৰি দিছো মোৰ মাৰ্কসখিনি ইমানটা ভাল নহয় তথাপি আপোনালোকক দেখাবৰ কাৰণে মই ফিল আপ কৰি দিছো আপোনালোকে চাই যাওক এইটো যে কোনো স্কিপ নকৰিব কাৰণ স্কিপ কৰিলে হয়তো আপোনালোকে ফৰ্মটো ফিল আপ কৰিবলৈ অসুবিধা পাব পাৰে চাই যাওক ML মেথছত মই বহুত কম নম্বৰ পাইছো আপোনাৰ মাৰ্কশিটৰ গোটেইকেইটা সাবজেক্টৰ মাৰ্কস ফিল আপ হোৱাৰ পিছত আপুনি যেটো লিখা আছে 7 কন্টিনিউ সেইটো আপুনি ক্লিক কৰিব ইয়াত এটা কথা আছে এন্টাৰ গ্ৰেছ মাৰ্কস আৰু CGPA স্কোৰ এইবিলাক আপুনি ফিল আপ নকৰিলে হ'ব যদি আছে আপুনি কৰি দিব পাৰে মোৰ সম্পূৰ্ণ হৈ গৈছে নেক্সটত আহি গৈছো মোৰ ডিস্ট্ৰিক্টটো যেটো সিলেক্ট ডিভিজন আছে মই কোড সিলেকশন কৰিম সেইটো সিলেকশন কৰিলো তাৰ পিছত আহিলো 7 প্ৰিন্ট মোৰ এপ্লাই প্ৰক্ৰিয়াটো সম্পূৰ্ণ হৈ গৈছে ঠিক আপোনালোকে এনেকৈ ঘৰতে বহি আপোনাৰ মোবাইলতে কৰিব পাৰিব এইখন আপুনি প্ৰিন্ট আউট কৰি ল'ব এনেকৈ ফিল আপ কৰিব পাৰি এইটো যে আপুনি চাই যাওক এই মোৰ গোটেইখিনি ফিল আপ কৰা হ'ল আপোনালোকে শিকি ল'ব পাৰিব কিবা ভুল হ'লে শুধৰাই দিব বাৰু ধন্যবাদ ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ পুনৰ লগ পোৱা আশাৰে জয় আই অসম